আমাৰ দেৱৰগাঁও সমষ্টিত আণ্ডাৰত 4 নম্বৰ ৱাৰ্ডত কমচে কম 150 জনৰ পৰা বেছি আজি 16টা চেল্ফ হেল্প গ্ৰুপে জইন কৰিছে, যোগদান কৰিছে। যোৱা কৃষকসকলে দুটামান আগতে আমাৰ লগত কণ্টেক্ট কৰিছিলে আৰু আজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি যোগদান কৰিছে। আৰু কৃষকসকলে আজি বুজি পাইছে যে যোৱা লোকসভা মানে যেতিয়া APPL দলে এটা কেণ্ডিডেট জিকি গৈছিল আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, তেতিয়াৰ পৰা আমাৰ কোকৰাঝাৰ বাকীবিলাকে আজি চবে বুজি পাইছে যে নিশ্চয় আজি APPL দলত থাকি পেলাই আমি কাম কাজ কৰিব লাগিব, কিয়নো চৰকাৰৰ লগত থাকিলেহে চৰকাৰৰ সুবিধাবিলাক আমি পাবলৈ কাৰণে সক্ষম হয়। তাৰ কাৰণে তেখেতসকলে আজি বুজি পাই পেলাই নিশ্চয় তেখেতসকলে আজি আমাৰ লগত যোগদান কৰিছে। আৰু আমি বিশ্বাস কৰিছোঁ কোকৰাঝাৰ টাউনত যিমান আমাৰ যিমান অনন্য জনগোষ্ঠীৰ মানুহবিলাক আছে তেখেতসকলে অতি সোনকালে আমাৰ লগত কণ্টেক্ট কৰি আছে আৰু তেখেতসকলে APPL দলত থাকিবলৈ কাৰণে তেখেতসকলে সদায় চবে আমাক কণ্টেক্ট কৰি আছে। আজি আপোনালোকে দেখিছে বহু ধৰক 150 জনৰ বেছি মানুহে আজি যোগদান কৰিছে মহিলাবিলাকে, আৰু চব মহিলাই আজি আহিবলৈ ইচ্ছা হৈছে। আৰু ইয়াত যিটো আমাৰ সুস্মিতা শাহ বুলি কয়, তেখেতে প্ৰমীলাৰ বাইদেউ, এজন ৰাইট হেণ্ড নিচিনা তেখেতে কাম কৰি আছিলে। আজি মই ভাবিছোঁ নিশ্চয় প্ৰমীলা বাইদেউ তেখেতসকলে খুব বেয়া পাইছে। আৰু প্ৰমীলা বাইদেউ বহুত দিনৰ তেখেতসকলক মিঠা মিঠা কথাবিলাক ৰাখি পেলাই তেখেতসকলে ৰাখি আছিল, কিন্তু আজি তেখেতসকলে বুজি পাইছে যে নিশ্চয় প্ৰমীলা বাইদেউৰ লগত থাকি কোনো একো লাভ নাই। আজি আমি APPL দলৰ লগত বা প্ৰমোদ বড়ো নেতৃত্ব চৰকাৰৰ লগত থাকিলেহে আমি আমাৰ যিমান চেল্ফ হেল্প গ্ৰুপৰ আমাৰ যিমান মহিলাবিলাকৰ যিবিলাক গভৰ্ণমেণ্টৰ সুবিধাবিলাক আছে এই সুবিধাবিলাক পাবলৈ কাৰণে সক্ষম হ'ব বুলি তেখেতসকলে নিশ্চয় আজি বিশ্বাস কৰি আমাৰ লগত যোগদান কৰিছে। আৰু ইয়াতো চব কিবা হয় BPF তেখেতসকলে একদম এক্টিভ ৱাৰ্কাৰ আছিল। আৰু মই ভাবোঁ আহি থকা সময়ত যিটো 25ৰ যিটো ইলেকশ্যন হ'ব APPL টাউনত আৰামছে জিকি যাব। যোৱা ইলেকশ্যনত অলপ খেলি মেলি হৈছিল, যিহেতু আমাৰ ইয়াত এলায়েন্স কিবা আছিল। মই ভাবিছোঁ নিশ্চয় এবাৰ APPL দলৰ লগত তেখেতসকলে থাকিব আৰু APPL দলত থাকি পেলাই তেখেতসকলে নিশ্চয় 2025 যিটো আমাৰ যিটো নতুনকৈ গভৰ্ণমেণ্ট হ'বলৈ গৈ আছে, নতুন এটা চৰকাৰ বনাবলৈ গৈ আছে, তেখেতসকলে সকলোৱে অংশীদাৰ হৈ পেলাই আমাৰ লগত যোগদান কৰি পেলাই নিশ্চয় এটা ভাল বিটিআৰ চৰকাৰ বনাব বুলি তেখেতসকলে আমাক আস্থা দিছে।